লৈছোঁ কৰি ये मेरा है लेकिन আৰু কেইটামান ছিঙিব লাগিব হেল্ল' গাইজ গুড মৰ্ণিং এতিয়া হৈছে 8:40 আৰু আপোনালোকৰ মাজত নতুনকৈ এটা ব্লগ আনিছোঁ আৰু যিহেতু বহুত দিন ধৰি আপোনালোকৰ মাজত মানে ব্লগ আনিব পৰা নাই আৰু যিহেতু ব্যস্ততাৰ মাজত অলপ আছোঁ তো আজি ভাবিলোঁ নৰ্মেলি ঘৰত কিদৰে মানে আজি দিনটো পাৰ হয় অলপ সৰুকৈ ভাবিছোঁ আপোনালোকৰ মাজত ব্লগ এটা দিম আৰু ধুনীয়াকৈ মানে দেখুৱাম আজি দিনটো কেনেদৰে পাৰ হয় আৰু লেচু খাম থামেল চাই যিহেতু আপোনালোকে দেখিছে লেচু খাম গাড়ী ক'ৰবাত যাম আপোনালোকক ধুনীয়াকৈ দেখুৱাম আপোনালোকৰ ভিডিঅ'টো শেষলৈ চাব আৰু যিহেতু বহুত দিনৰ মূৰত আপোনালোকৰ মাজত মানে ব্লগটো আনিছোঁ আপোনালোকে চাই থাকিব এতিয়া বলক অকণমান আমাৰ মানে বাৰী এটা আছে বাৰীত মানে ভিন্দি অলপ কিবাকিবি অলপ দেখুৱাম আপোনালোকে চাওক আৰু ধুনীয়াকৈ মানে অলপ ভিন্দি বাৰীলৈ গৈ আছোঁ আপোনালোকে চাবলৈ পাব অলপ দেৰিকৈ মানে অকণমান চিধা দূৰ আছে এই ঘৰটো কাষলৈ আছে মানে অলপ তো চাব তো গাইছ আহি পালোঁ কাষলৈ আৰু এইখিনি দেখিবলৈ পাইছে অসমীয়া মৰাপাট তিতা যে লাগে সেইটো মৰাপাতৰ মানে অলপ পেলাইছোঁ আৰু কাষতে আছে মাকৈ লোকেল মাকৈটো খাই ভাল লাগে দিয়ক এইটো ভিন্দি এইখিনি দেখিব পাইছে আমাৰ ভিন্দি ইয়াতকৈ বেছি নেদেখুৱাওঁ গাইছ আৰু ইয়াত জোখ আছে নহয় নাযাওঁ আৰু নৰ্মেলি দেখুৱাই দিছোঁ ৰুটি ভাজি খাই লওঁ আৰু আজি মৰ্ণিঙত মাহ ভাত নহয় আৰু আজি ৰুটি ভাজি দুটাও চলে বাৰু তো খাই লওঁ ধুনীয়াকৈ তাৰপাছত আপোনালোকক বাকীখিনি দেখুৱাই দেখিবলৈ পাইছে ধুনীয়াকৈ কণী লৈছোঁ আৰু ধুনীয়াকৈ বইল কৰিম আৰু ভাজি বনাম আপোনালোকে দেখিবলৈ পাব অলপ দেৰিকৈ আৰু লগতে আমাৰ আইতা ধুনীয়াকৈ ভাজি কুটি আছে আৰু মই বাকী কামবোৰ কৰোঁ এতিয়া কণী আমলেটখিনি বনাই দিওঁ বাকীবোৰতো আইতা কৰি আছে আপোনালোকে দেখিছে আজি মানে সৰুমাৰ মিনাৰ নিহা ভণ্টি মানে জ্বৰ অলপ হৈছে তাৰ কাৰণে মামীয়ে তাক হস্পিটেল লৈ গ'ল তো সেই গতিকে সৰুমামী নাই বাৰু আৰু মাজু মামী মই আইতা আমি কামবোৰ কৰি আছোঁ আৰু যিহেতু জল্দি টাইমত ভাত দিব লাগিব চৰি ৰুটি আন চাইতে আইতা ভাজি কুটি দিলে ধুনীয়াকৈ মানে ভাজিখিনি তেল মাৰি দিওঁ তাৰপাছত ধুনীয়াকৈ বইল কণীটো বনাবলৈ ওলালোঁ শ্বৰ্টকাটকৈ দেখুৱাইছোঁ গাইজ আৰু দেখিবলৈ পাইছে এনেকৈ আপোনালোকে বনাই ফ্ৰাই কৰি খাইছেনে খাইছে যদি মোক জনাবচোন আৰু মই বনাইছোঁ যিহেতু আপোনালোকৰ মাজত ভাবিছোঁ অলপ শ্বেয়াৰ কৰি দিওঁ মই কিন্তু গাইজ তেলত যিকোনো বস্তুৱে নাথাকোঁ কিয় বনাবলৈ বৰ বেছি ভাল পাওঁ মজা লাগিছে ন গাইজ দেখিবলৈ পাইছে অলপ দেৰিকৈ লুকটো চাব হা বহুত ধুনীয়া লাগে আৰু এনেকৈ কণী ফ্ৰাই কৰি খোৱাৰ মজাটো বেলেগ যিসকলে খাইছে তেওঁলোকে জানে টেষ্টটো কেনেকুৱা লাগে আৰু যিসকলে খোৱা নাই তেওঁলোকে এবাৰ ট্ৰাই কৰি চাব ৱাও বিউটিফুল গাইজ লুকটো দেখিবলৈ পাইছে ইমান ধুনীয়া লাগিছে ৱাও কি হৈছে মামী এই দেখিব বঢ়িয়া লাগিছে বোলো পুৰা থাক নিজৰ কাম লাগি থাক তোমাৰ লগতে A few moments later. তো গাইজ ধুনীয়াকৈ বনাই ল'লোঁ আপোনালোকে দেখিলে শ্বৰ্টকাটকৈ দেখুৱাইছোঁ আপোনালোকক আৰু এতিয়া ধুনীয়াকৈ মামী মই মামাহঁতক ভাত দিবলৈ গৈ আছোঁ আৰু ধান য'ত কাটি আছে ত'ত যাম আপোনালোকক অলপ দেখুৱাম আপোনালোকে চাব তাৰপাছত ধুনীয়াকৈ আহি টেষ্টি লেচু খাম অলপ আৰু আপোনালোকক ধুনীয়াকৈ দেখুৱাম আপোনালোকে চাব আৰু যিহেতু আপোনালোকক ব্লগটো আজি কেনে পাইছে নাজানো আৰু ধান কটা জেগাত আপোনালোকে ধুনীয়াকৈ ধান কেনেকৈ কাটিছে মামাহঁতক অলপ দেখুৱাম তো আপোনালোকে চাই থাকিব আৰু Till I get up, time is barely on our side. I don't wanna waste what's left. The storms we chase. ফাইনেলি গাইজ আহি পালোঁ দেখিবলৈ পাইছে মহা ট্ৰেক্টৰ লৈ গৈ আছে ধান মানে নি আহি আছে আৰু সেইখন গাড়ীখন আৰু ধুনীয়াকৈ মামী মই আহিলোঁ এইফালে সৰু কথা পাতি আছে তাত যাবাহে লাগিছিলে লগ মাৰি দিম আমি
বিয়েৰ খাবি তই মামাহঁতে খাই থৈ দিয়ে ন ইয়ালৈকে আহিব নে কাটি তো গাইজ মই গৈ আছোঁ আৰু আপোনালোকক ভাবিছোঁ কি ধুনীয়াকৈ ভাইটিহঁতক আৰু আমাৰ ভাইটি ধান কাটি আছে আৰু ড্ৰাইভাৰবোৰেও চবকে দেখুৱাই দিওঁ ওচৰৰ পৰা আৰু ৰ'দটো বিৰাট লাগিছে মানে আফুগুন্দাত আছোঁ বৰ্তমান তো দেখুৱাম আপোনালোকক এইখিনি দেখিব পাৰিছে এখে সেয়া মহা আছে আমাৰ ট্ৰেক্টৰ গাড়ী চব আছে আপোনালোকক ধুনীয়াকৈ দেখাম কাটাখিনি অলপ দেখুৱাই দিওঁ আপোনালোকে চাব আৰু ভিডিঅ'জ মানে সেনেকৈ মই বনাব নোৱাৰোঁ ইমান ৰ'দত নাথাকোঁ আপোনালোকক যিখিনি পাৰি দেখুৱাম কিবা জাম লাগিল চ' চাওঁ কি হয় জাম লাগিল গাড়ীখনৰ মানে আগৰ দাঁতবোৰত মানে ধান ফাঁচিছে অলপ তো সেইখিনিকে জাম লাগিছে উখুৱাই দিলে ভাইটিয়ে আৰু এয়া ড্ৰাইভাৰ আৰু ওপৰত আছে আমাৰ ডাঙৰ ভাইটি আৰু এয়া মহা আৰু সেইজন হ'ল কাষ্টমাৰ আৰু সিফালে আছে আমাৰ মালিক সৰু মামা ধুনীয়াকৈ আছে আৰু মাজু মামা যিহেতু আজি মৰিগাঁৱত গ'ল বিশেষ এটা কামত তো সেই গতিকে ভাতটো আজি ৰুটি ভাজি আজি মই মামী আনিছোঁ তো এইখিনিয়ে কাহানী এইখিনি ধান কটা হ'ব এতিয়া গাড়ীত অকণমান স্কিপ বনাই দেখুৱাই দিয়ে আপোনালোকে চাব আৰু বিৰাট ৰ'দ লাগিছে গাড়ীত গাড়ীখন অলপ জাম লাগিলে তাকে ভাল কৰি আছে আৰু মই ইমান সময় ৰখি থাকিবও নোৱাৰোঁ গেৰুৱাত যাব আছে তো আপোনালোকক অলপমান স্কিপ কৰি মামাক কৈ দিম সৰু মামাক দিবলৈ তো সৰু মামাক দিব শেষত আপোনালোকক ধুনীয়াকৈ ভিডিঅ'টোত চাব এইখিনি হ'ল স্কিপ অলপ উল্টা হৈছে অলপ উল্টাকৈ চাব লাগিব দিয়ক চৰি গাইজ মানে উঠোৱাৰ মানুহজন মই নাছিলোঁ ন অলপ মানে বেলেগকৈ উঠালে থিয় তেওঁ ড্ৰাইভাৰ দেখিছে ধুনীয়া কাটি আছে গাড়ী চলোৱা সময়ত উঠাবলৈ দিছিলোঁ কিন্তু নুঠাল বাৰু সৰু মামা আমাৰ ধুনীয়াকৈ গাড়ী চলাই কিন্তু দেই মই বহু প্ৰথম খাওঁ এতিয়া আহিলোঁ ধুনীয়াকৈ গেৰুৱাত আৰু গেৰুৱাত দিছোঁ কাপোৰ কেইটামান চিলাবলৈ নিব আহিছোঁ আৰু ৰিলচ বনাব লাগে গম পাইছেনে অলপ তো কাপোৰবোৰ নিব আহিছোঁ গাইজ ফ্ৰেছ হৈ গ'লোঁ এতিয়া ধুনীয়াকৈ মানে ঘৰত আহিলোঁ লেচু খাম ৰবি আজা নানি আৰু লগতে লেচু ৰবি ৰবি এই ষ্টাইল দি দিয়াচোন এইটো নহয় এইফালে খাম এইফালে আৰু এইখিনি স্কিপ আপোনালোকৰ মাজত অলপ শ্বেয়াৰ কৰিছোঁ এইটো হ'ল ছেকেণ্ড গছটো আৰু অলপ কুমলীয়া হৈ আছে দেখিছেনে ছেকেণ্ড গছটো অলপ আপোনালোকৰ মাজত শ্বেয়াৰ কৰি দিছোঁ লৈছোঁ কৰি মেৰা হে লেকিন আৰু কেইটামান ছিঙিব লাগিব তো গংগা ভণ্টি দেখুৱাই আছে এইকেইটা কিন্তু পাছতকৈ বোলে স্পেচিয়েলি তো আমি কেইটামান খাওঁ দেখিছে তলত পেলালি দে হটা যাই দে হাতত দিব পাৰা দে এইকেইটা দিছে ভাইটিয়ে ছিঙি মোৰ বাবে দিছে এইকেইটা ভাইটিয়ে আঁঠুটো মানে খোলা গ'ল আৰু ধুনীয়াকৈ আইতা আজি ভাবিছে লেচুকেইটা সম্পূৰ্ণকৈ পাৰিয়ে দিওঁ আৰু চবকে ভগাই দিওঁ মাহঁতৰ ঘৰত মাহীহঁতৰ ঘৰত আৰু ওচৰ চুবুৰীয়া মানুহকেইঘৰমান ঘৰত তো আজি মানে ছিঙা গৈছে আৰু সেইকাৰণে ভাবিলোঁ ভিডিঅ'টোকে বনাই দিওঁ আৰু এটা গছটো কুমলীয়া হৈ আছে এইটো পাছতকৈ আৰু এনেকৈ খাম পাৰ্টি দেখিছে এয়া ৰবি চবে
তো আমি গোটেইকেইটা পাৰ্টি কৰিম লেচু খাই খাই আৰু খাব মন আছে যে আপোনালোকে আহিব পাৰে আৰু ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰিছোঁ লেচু আহিব পাৰে দে ক কিবা ক টেষ্টি বহুত 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 মিঠা লাগিছে